এই যে আমি দাবী নকৰাকৈ আল্লাহ নিজে ইচ্ছা কৰি আমাক ভাৰতলৈ পঠালে, আল্লাহ ইচ্ছা কৰি আমাক অসমীয়া ভাষা দিলে বা ভাৰতৰ বুকুত থকা আন আন বিভিন্ন জাতি জনগোষ্ঠীক বিভিন্ন ভাষা আল্লাহ পাকে দান কৰিলে। তো এই যে আল্লাহৰ ইচ্ছাত হোৱা ভাষা জাতি জনগোষ্ঠী এই সকলোবিলাক যেহেতু আল্লাহ দিছে, এই যে আল্লাহ দিয়া বস্তুবিলাকৰ সংৰক্ষণ হিফাজত ইত্যাদিৰ দায়িত্ব আছেনে নাই? নিশ্চিতভাৱে আছে। আমাৰ দায়িত্ব আছে। আল্লাহ যি ভাষা আমাক দিছে যাৰ দ্বাৰা আমি মনৰ ভাৱক প্ৰকাশ কৰিব পাৰোঁ, তাকেই ভাষা বোলে। তো এই যি ভাষা আল্লাহ পাকে আমাক দিছে, এই ভাষাৰ প্ৰতি আমাৰ দায়িত্ব আছে। যিখন দেশৰ নাগৰিক আল্লাহৰ ইচ্ছা মতাবিক আমাক কৰাইছে, সেইখন দেশৰ প্ৰতি দায়িত্ব আমাৰ আছে। যিটো জাতিত আমাৰ চিনাকি হৈছে, পৰিচিতি লাভ কৰিছোঁ আমি, সেই জাতিটোৰ প্ৰতিও আমাৰ বহুত বেছি দায়িত্ব আছে। সেই কৌমৰ প্ৰতি দায়িত্ব আছে, যাৰ উদাহৰণ যাৰ উপমা আল্লাহ পাকে কেৱল মাত্ৰ কোৰআনত উল্লেখ কৰিয়ে সামৰি থোৱা নাই। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্দৰ আৰু বৰ্ণিল সৌন্দৰ্যময় জীৱনৰ ব্যাপকভাৱে আল্লাহ পাকে সকলোবোৰ সন্নিৱিষ্ট কৰি উম্মতে মুহাম্মদিয়াক আৰু বিশ্ব মানৱক শিকাই থৈ গৈছে। আল্লাহে আয়াতটোৰ প্ৰথম অংশত সেইকাৰণে মুছলিম বুলি নকৈ মানৱ মণ্ডলী বুলি ক'লে, হে মানুহসকল, আল্লাহ পাকে এট্ৰেকশ্যন কৰিব বিচাৰিছে, আকৰ্ষণ কৰাব বিচাৰিছে। আল্লাহ কি ক'ব বিচাৰিছে? সকলো মানুহে যেতিয়া আল্লাহৰ পিনে তাৱাজ্জুহ হ'ল, আল্লাহৰ প্ৰতি আকৃষ্ট হ'ল, আল্লাহে কি ক'ব বুলি কাণ পাতি শুনিবলৈ উদ্যত হ'ল, ইচ্ছা কৰিলে, তেতিয়া আল্লাহ পাকে নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনী আমাৰ সন্মুখত দাঙি ধৰিলে, আল্লাহ ৰসুলৰ জিন্দগী আমাৰ সন্মুখত দাঙি ধৰিলে। আজি এইবোৰ থকাৰ পিছতো আমি এই বিষয়বস্তুক আজিৰ জুম্মাৰ বিষয় হিচাপে আলোচনা কৰিবলৈ এইকাৰণে বাধ্য হৈছোঁ, কাৰণ আজিৰ মুছলমানসকলক একাংশ ভাৰতীয়ই আমি ভাৰতীয় হোৱাৰ পিছতো আমি ভাৰতক ভাল নাপাওঁ বুলি, দেশখনৰ প্ৰতি আমাৰ প্ৰেম মহাব্বত নাই বুলি বাৰংবাৰ আমাক প্ৰমাণিত কৰিব বিচাৰে, যিটো আমাৰ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে চৰম দুৰ্ভাগ্যজনক কথা। তো তাৰেই বাবে আমি যদি কোৰআন হাদিছৰ পিনে যাওঁ, তেতিয়াহ'লে আমি দেখিবলৈ পাম কিমান সুন্দৰ নীতিমালা আল্লাহৰ ৰসুলে আমাৰ মাজত দি থৈ গৈছে। আৰু আল্লাহৰ ৰসুলে দি থৈ যোৱা সুন্দৰ নীতিমালা থাককেই বা নাথাকক, মুছলমানে সেই বিষয়ে জানকেই বা নাজানক, কোনো এজন সৰুতকৈ সৰু, আদনাতকৈ আদনা, নিকৃষ্টতকৈ নিকৃষ্ট, পাপীতকৈ পাপী মুছলমানেও নিজৰ দেশখনক, ভাৰতত থকা মুছলমানে ভাৰতখনক বেয়া পায় বুলি, বেয়া পাওঁ বুলি, ঘৃণা কৰোঁ বুলি কোনো অন্যতম মুছলমানেও কোনোদিন কোৱা নাছিল, কোৱা নাই, ভৱিষ্যতলৈকে ক'ব নোৱাৰে। সেই শিক্ষা আমাক ধৰ্মই দিয়াই নাই, সেই শিক্ষা আমাক আমাৰ ধৰ্মই দিয়াই নাই। সূৰা কলামত ৪৮ নম্বৰ আয়াত ২৯ পাৰাত আছে এইটো। আল্লাহ পাকে কৈছে, ৱালা তাকুন কাছাহিবিল হুত, আৰু তোমালোকে নহবা সেই মাছৱালা নবীৰ দৰে। এগৰাকী নবীক, হুত মানে হৈছে মাছ, কাছাহিব, সাহিবুল হুত, হজৰতে ইউনুস আলাইহিস সালামক কোৱা হয় সাহিবুল হুত বুলি, কাৰণ ইউনুস আলাইহিস সালামক মাছে গিলি পেলাইছিল, মাছে গিলি পেলাইছিল, খাই পেলাইছিল। আল্লাহ পাকে হয়তো মাছৰ পেটত আশ্ৰয় দিব বিচাৰিছিল, সেইবাবে মাছে গিলিছিল। মাছে গিলি হজম কৰা নাছিল, বৰঞ্চ আল্লাহ পাকে হিফাজত কৰি সেই ইউনুস আলাইহিস সালামক জীৱিত ৰাখিছিল, আৰু সেই মাছক হজম কৰিব পৰাৰ কেপাচিটি খতম কৰি দি সেই মাছৰ জৰিয়তে পানীৰ পৰা তুলি আনি পাৰত তুলি দিছিল। এইটো আল্লাহ পাকে জানিব, আল্লাহ পাকৰ ইচ্ছা আছিল হয়তো। যা হওক, এই নবীগৰাকীক সাহিবুল হুত বোলা হয়, মাছৱালা নবী। আমাৰ অসমীয়াত যদি আমি অৰ্থ কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি ক'ব লাগিব মাছৱালা নবী, কাৰণ মাছে গিলিছিল। তো আল্লাহ কৈছে, ৱালা তাকুন, তোমালোক নহবা কাছাহিবিল হুত, সেই সাহিবুল হুত অৰ্থাৎ মাছৱালা নবী ইউনুস আলাইহিস সালামৰ দৰে। নবীৰ দৰে হ'ব পৰাটোতো আমাৰ কাৰণে সৌভাগ্যৰ কথা আছিল। আয়াতটোত উল্টা কথা নক'লে নে আল্লাহ? আল্লাহ ক'ব লাগিছিল, হোৱা তোমালোকে ইউনুস আলাইহিস সালামৰ দৰে, কিন্তু আল্লাহ কোৰআনত ঘোষণা কৰিছে, তোমালোকে সেই মাছৱালা ইউনুস আলাইহিস সালামৰ দৰে মুঠেই নহবা। কিয় ক'লে? ইয়াৰ কাৰণটো কি আছিল? ইয়াৰ কাৰণটো হৈছে, ইউনুস আলাইহিস সালামে যেতিয়া আল্লাহ পাকৰ দাৱাত কৌমৰ মাজলৈকে পৌঁছালে, নিনাৱা নামৰ এখন মাত্ৰ গাঁও আছিল, গাঁও নহয়, সামান্য এটুকুৰা ঠাই, এডোখৰ ঠাই,
এইখিনিৰে নবী, বাকী কোনো নবী নহয় তেখেত। ইউনুস আলাইহিস সালাম মানুহবিলাকক দাওয়াত দিলে, যিমানে দাওয়াত দিলে মানুহবিলাকে প্ৰত্যাখ্যান কৰিলে। ইউনুস আলাইহিস সালামে দিয়া তৌহিদৰ দাওয়াত সেই মানুহবিলাকে কবুল নকৰিলে, যাৰ কাৰণে অসন্তুষ্টি হৈ ইউনুস আলাইহিস সালাম সেই মানুহবিলাকৰ ওপৰত নাৰাজ হৈ সেই স্থান ত্যাগ কৰাৰ সিদ্ধান্ত ল'লে। সেই স্থান ত্যাগ কৰিলে। সেই স্থান ত্যাগ কৰি তেওঁ সাগৰ পাৰ হৈ অথবা নদী পাৰ হৈ কৰবালৈ যাবলৈ বিচাৰিলে। যি নাওত উঠিল, লম্বা ঘটনা মই চমুকৈ কৰিছোঁ, এইটো আমাৰ আলোচনাৰ বিষয় নহয় যিহেতু। তো নাওত উঠিল, যি নাওত মানুহৰ সংখ্যা বেছি হৈ গৈছিল, আৰু নাও যিয়ে চলাইছিল তেওঁ কৈছিল যে এজন মানুহ ইয়াৰ পৰা কমাই দিব লাগিব। যদি মানুহ কমাই দিয়া নহয় তেন্তে আমি গোটেইবিলাকে ডুবি মৰিম। তেতিয়া লটাৰী কৰা হৈছিল। তাফসীৰ ইবনে কাছিৰত আছে, লটাৰী কৰা হৈছিল আৰু গোটেই তাত থকা মানুহবিলাকৰ নামবিলাক লটাৰীত দিয়া হৈছিল। আৰু এবাৰ দুবাৰকৈ তিনিবাৰ লটাৰী কৰা হৈছিল। তিনিওবাৰে ইউনুস আলাইহিস সালামৰ নামটো আহিছিল। তিনিওবাৰে ইউনুসৰ নাম আহিছিল। যেহেতু তিনিবাৰকৈ নাম আহিছিল, গতিকে সেইজনকেই পানীত ডুবাই দিব লগা হৈছিল। হয়তো আল্লাহ পাকৰ এক প্ৰকাৰৰ ইচ্ছা আছিল, কাৰণ পানীত ডুবিলেও আল্লাহ পাকে ইচ্ছা কৰিলে বচাব পাৰে। মাছৰ পেটত থাকোঁতে যি আল্লাহ বচাইছে, সেই আল্লাহ পানীত কিয় বচাব নোৱাৰে? নিশ্চিতভাৱে পাৰে। তো আল্লাহ পাকৰ ইচ্ছাতে হয়তো ইউনুস আলাইহিস সালামক আল্লাহ পাকে নাওৰ পৰা পেলাই দিলে, মাছৰ দ্বাৰা বচালে, আকৌ ৰাজত্ব দান কৰিলে, নবুৱাতি দায়িত্ব পালন কৰাৰ বাবে আল্লাহ পাকে মুহল্লাত দিলে, সুযোগ দিলে। ইয়াত বাৰ্তাটো কি আছে? মেছেজটো হৈছে, তোমাক যিখন দেশ আল্লাহ বাছনি কৰি দিছে, তো সেই নবীগৰাকীক ইউনুস আলাইহিস সালামক নিনাৱা নামৰ যিটুকুৰা ঠাই, সেই ঠাইটুকুৰাত আল্লাহ বাছনি কৰি পঠিয়াইছিল। যেনেকুৱাকৈ আল্লাহ বাছনি কৰি আমাক ভাৰতীয় হিচাপে পঠিয়াইছে। ইচ্ছা কৰিলেতো আমাক বাংলাদেশত দিব পাৰিলেহেঁতেন, ইচ্ছা কৰিলে চৌদিত দিব পাৰিলেহেঁতেন, ইচ্ছা কৰিলে আমেৰিকা জাপানতো দিব পাৰিলেহেঁতেন। আল্লাহ ইচ্ছা কৰি আমাক ভাৰতত দিছে, ইচ্ছা কৰি আমাক অসমীয়া বনাইছে, ইচ্ছা কৰি আমাক আল্লাহ পাকে অসমীয়া ভাষা দান কৰিছে, বিভিন্নজনক বিভিন্ন ভাষা যেনেকুৱাকৈ দান কৰিছে। তো আল্লাহ ইচ্ছা কৰি যি অঞ্চলত পঠিয়াইছিল, সেই অঞ্চলৰ মানুহৰ প্ৰতি অসন্তুষ্ট হৈ নবী ইউনুস আলাইহিস সালাম বেলেগ ঠাইলৈ গুচি গৈছিল, যাৰ বাবে আল্লাহ পাকে এই কথাটোক ভাল পোৱা নাছিল। আল্লাহ এই কথাটোৰ দ্বাৰাই আয়াতটোত ক'ব বিচাৰিছে, ৱালা তাকুন, তোমালোক নহবা কাছাহিবিল হুত, মাছৱালা নবীগৰাকীৰ দৰে। অৰ্থাৎ তোমালোকে নিজৰ দেশখনক বেয়া পাই কাৰোবাৰ লগত লাগি হাইকাজিয়া কৰি নিজৰ দেশখনক ত্যাগ কৰি কৰবালৈ গুচি নাযাবা। নিজৰ ঠাইটুকুৰাক ভাল পাবা, নিজৰ অঞ্চলক ভাল পাবা, নিজে বসবাস কৰা সেই জাতিটোক ভাল পাবা, নিজৰ দেশখনক ভাল পাবা, তাতেই থাকিবা। যদি দেশখনক উদ্ধাৰ কৰাৰ বাবে, জাতিটোক উদ্ধাৰ কৰাৰ বাবে মৰিব লগা হয়, মৰি যাবা, তথাপি পলাই নাযাবা। কাৰণ ইউনুস কৈছিল, মই ভাল পোৱা নাছিলো, আকৌ ঘূৰাই আনিছিলো। তুমিতো নবী নহয়, তুমি গুচি যাবা, তোমাক ঘূৰাই অনা নহয়, আল্লাহ অসন্তুষ্ট হৈ যাব পাৰে।